নমস্কাৰ বন্ধুসকল, ৰঞ্জন টাইম স্কিল নলেজ এণ্ড টেক ইউটিউব চেনেললৈ আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজি পুনৰবাৰ এটি সুন্দৰ কবিতাৰ মাজেৰে আপোনালোকৰ ওচৰলৈ কাষ চাপিছোঁ মই ৰঞ্জন টাইমে। বন্ধুসকল, আপোনালোকে যদি ৰঞ্জন টাইম স্কিল নলেজ এণ্ড টেক ইউটিউব চেনেলটো দেখা নাই বা শুনা নাই, তেনেহ'লে আহি আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপক। যদিহে আপুনি বেল আইকনটো টিপিলেহে আপুনি সুন্দৰ সুন্দৰ ভিডিঅ'ৰ নটিফিকেশ্যন বা আপডেট পাই থাকিব সকলোৰে আগত চাবৰ কাৰণে। বন্ধুসকল, আৰু এই চেনেলটো যদি আপুনি ভাল লাগিল তেনেহ'লে লাইক কৰক আৰু যিমান পাৰে আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰক, আৰু ভিডিঅ'টো কেনেকুৱা লাগিল সেইটো সম্পৰ্কে আপুনি কমেণ্ট কৰিব কমেণ্ট বক্সত গৈ। বন্ধুসকল, ইয়াৰ মাজতে মই আপোনালোকক এটা কথা অনুৰোধ কৰিব বিচাৰিম। আনৰ তুলনাত মই নগণ্য। মই ইমান পাৰদৰ্শিতা থকা ব্যক্তি নহয়। মোৰ শব্দ গাঁথনি, শব্দ উচ্চাৰণ যদি আপোনালোকে ভুল দেখে তেন্তে আঙুলিয়াই দিব, কমেণ্ট বক্সত জনাব এইটো ভুল আছে, এইটো লাইন ভুল আছে, এইটো শব্দ গাঁথনি ভুল আছে। এনেকৈ যদি আপোনালোকে কমেণ্ট বক্সত মোক ভুলবিলাক আঙুলিয়াই দিয়ে তেন্তে মই উপকৃত হ'ম আৰু আপোনালোকৰ আশীৰ্বাদে আৰু ওপৰলৈ যাব পৰা শক্তিটো পাম। এতিয়া পলম নকৰাকৈ কবিতাটো আৰম্ভ কৰিছোঁ। এটি কবিতা। কবিতাটোৰ শিৰোনাম হ'ল জীৱন ভুমুকি। তুমিতো জানাই চাগে, সেয়া মোৰ বলীয়া প্ৰেমৰ সুৰ। জীৱনটিও অৰ্থহীন মোৰ। লাইফ ইজ মাই মিনিংলেছ। হ'লেও এইটো জীৱনেই কিয় বেষ্ট। তুমিতো জানাই চাগে, জীৱন সৃজনশীল পুতলাৰ জীৱন। নচুটাই শূন্য হ'লেই হৈ যায় মৰণ। তথাপিও তেওঁ কিয় কৰি লোৱা আপোন, যদিহে আছিল তোমাৰ হৃদয় নিপুণ। তুমিতো জানাই চাগে, জীৱন পদুম ফুলৰ কলি। নেথাকে চিৰদিনৰ কাৰণে ফুলি। এদিন নহয় এদিন যাব সৰি, দেহাটো জহি কহি যাব মাটিতে পৰি। তুমি জানানে, তুমি আগত ল'বানে মই আগত ল'ম জীৱনৰ শেষ নিশ্বাস। মই জানো তুমি কিমান ভাল বেয়া তাত মোৰ নাই প্ৰশ্ন। শেষ মুহূৰ্ত আহি পালে তুমি মোক মাটিতে মিহলাবা। তোমালৈ মোৰ ইমানেই অনুৰোধ, মই বহু ওপৰলৈ যাব বিচাৰো আৰু বিচাৰিছিলো। সেয়েহে পাৰা যদি মোক কৃষ্ণচূড়া খৰিৰে জ্বলাই দিবা। এই কুৰাৰ জুইৰ ধোঁৱা যিমান ওপৰলৈ যায়, তালৈ হ'লেও যাব পাৰিম নেকি তৰাৰ বুকুত উমলিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ, বন্দে মাতৰম।